নমস্কাৰ গাইছ আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল। আজি হ'ল ছেপ্টেম্বৰৰ 3 তাৰিখ আৰু আমাৰ বৰদৈচিলা থিয়েটাৰৰ পেণ্ডেল আৰম্ভ হ'ল আৰু বেছি দূৰত নাই, আখৰৰ পৰা অলপ দূৰত শনিৰদৰ চকত। তো আমি ইয়াতে 3ৰ পৰা 7 তাৰিখক লৈ থাকিম, মানে 5 দিন থাকিম। তো আপোনালোকে আহিব, আমাক মৰম দিব, আশীৰ্বাদ কৰিব। ধন্যবাদ। আজি বৰদৈচিলা তো আহি পালোঁ পেণ্ডেল আৰু আমাৰ নাটক আৰম্ভ হওঁতে অলপ দেৰি হ'ব। আৰু আজি নাটক হৈছে আমাৰ গংগাৰ পানী মক্কাৰ মাটি। আৰু মই ভিডিঅ'টো বনাব মানে অলপ দূৰত দি আহিছোঁ, মানে বহুত হাল্লা হৈছে তাতে। আৰু তাতে আমাৰ লগৰকেইটাই কৰি আছে মেকআপ। আৰু চবতকৈ বেয়া পাওঁ গাইছ, চবতকৈ বেয়া পোৱা কামটো হ'ল মোৰ মেকআপ। মানে মই মুখত একো আৰু যদিও মই আগতে ডান্স কৰিছিলোঁ, মানে একো মেকআপ চেকআপ কৰা নাছিলোঁ, এনেকৈ ডাইৰেক্ট ষ্টেজত উঠি গৈছোঁ। আৰু বিপুলেও এনেকৈ ষ্টেজত উঠি যায়, কিন্তু ইয়াতে বাধ্যতামূলক মেকআপটো কৰিবই লাগিব। আৰু গাইছ আপি দাদা কি মেকআপ কৰিছে গাইছ। আৰু তাণ্ডৱ দৃষ্টি অলপমান কিবাকৈ কৈছা, তুমি যিমান মেকআপ কৰিছা কিয় কৰিম মই ইমান মেকআপ, মই কৰা নাই তাই কৈছি। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। ফাইনেলি আমাৰ মেকআপ কৰা হৈ গ'ল আৰু এইটো আমাৰ ফাইনেল লুক। আৰু মোৰো কিবা কাৰণে উলংগ হৈছে, বৰ্তমান মই পিন্ধা নাই, আৰম্ভণিৰ আগে আগে পিন্ধি ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিম। আৰু এইজনে আমাৰ বৰদৈচিলা, আৰু এইটো আমাৰ অসুৰ গাইছ। এটা যে ডাইলগ আছে যে মেকআপত বান্দৰক বোলে সুন্দৰী দেখা হয়, সেইখনে আনিছে। মানে আমাৰ মুখ ধ্যান চালে গম পাই যায়, আমাৰ ভাল লাগে না, আমি ইমান বগা নহয় না। गजब बेइज्जती है। তোর নাম কি? মোর নাম শান্তি আর মোর নাম প্রগতি। শান্তি আর প্রগতি, তখন দেখুন মোর ডাঙর শত্রু, তহতৰ কাৰণে মোৰ টোপনি নহা হৈছে। কিন্তু আমি নহলে পৃথিৱীত মানুহ থাকিব কেনেকৈ? মানুহ 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 হৈ থকাটো মই কেতিয়াও নিবিচাৰো। ফুল তৰা গছ গছনি একোৱে নহয় মোৰ কাম্য। হৈ গ'ল আমাৰ নৃত্য নাটিকা কৰা, আৰু এইভাগে চিন চলি আছে, আৰু এইভাগে ড্ৰেছ পিন্ধি ল'লোঁ আমি ডেন্সৰ। আৰু এইভাগে ৰিকিব দা আছে আমাৰ নটৰাজ গ্ৰুপৰ। তো ৰিকিব দা কিবা এটা কৈ দিয়া। হয়, আচলতে বৰদৈচিলা থিয়েটাৰৰ এই বছৰ 2024-25 নাট্যবৰ্ষত সঁচাকৈ চাৰ্কাছ নহয়, যি নাটকহে দেখুৱাবলৈ লৈছে তাৰ হুবহু প্ৰমাণ আমি ষ্টেজত দেখাই পালোঁ। আৰু এয়া অৱস্থাধিক দৰ্শকে নাটক উপভোগ কৰি আছে। লগতে মই বৰদৈচিলা পৰিয়ালৰ আটাইকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি, লগতে নটৰাজ 24x7 তৰফৰ পৰাও তেওঁলোক আটাইকে শুভেচ্ছাও অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ। তই আৰু মই একেটা ৰেল লাইনত চলাত বিপৰীত দিশৰ পৰা অহা দুখন তীব্ৰবেগী ৰেল। মই ভাবোঁ অতি সোনকালে ইয়াত গাড়ী চালৰ পুনৰাবৃত্তি হ'ব। এই কিন্তু আপোনাৰ ভুল হ'ল নহয়, মই কেতিয়াও আপোনাৰ বিপৰীত দিশে যোৱা নাই। আচলতে আমাৰ দুয়োৰে লক্ষ্য একেটা, মাত্ৰ ৰাস্তাটোহে বেলেগ। আপুনি ৰাষ্ট্ৰৰ কাম কৰিছে, চৰকাৰৰ পৰা পাৰিশ্ৰমিক লৈ, আৰু আমি স্বাধীনভাৱে স্বাধীন ৰাষ্ট্ৰ গঢ়াই বনাবৰ কাম কৰিছোঁ। এইখন আমাৰ দেশ, ইয়াৰ প্ৰত্যেকটো কোণতে আমাৰ অধিকাৰ আছে। তহঁতৰ অবাস্তৱ কল্পনা কেতিয়াও বাস্তৱ হ'বলৈ মই নিদিওঁ। অবাস্তৱ কল্পনা নহয় নহয় অবাস্তৱ কল্পনা, আৰু অসম কেতিয়াও ভাৰতৰ অংগৰাজ্য হ'ব। তেনেকৈ হৈ গ'ল আমাৰ নাটক শেষ, আৰু আমি এনেকৈ সকলোৱে মিলি খানা খাব বহি গ'লোঁ। তো আজিৰ ভিডিঅ' এইখিনি আছিল। মই ভিডিঅ'টো বনাইছিলোঁ 3 তাৰিখে, আৰু আজি হ'ল 5 তাৰিখ। ভিডিঅ'টো দিয়াত দেৰি হৈ গ'ল। আৰু আজি আমাৰ নাটক আছে সীতাৰ সংসাৰ, আৰু মই জাৰ্ণিৰ ভিডিঅ' দিব আপোনালোক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আজিৰ ভিডিঅ' এইখিনি আছিল। হাঁহি থাকক, সুখত থাকক, এটাই জীৱন, বিন্দাছ থাকক। জয় আই অসম।